নমস্কাৰ সকলোকে জিনাছ ফৰ্টেৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই সাৰ পাইছোঁ কিন্তু উঠিবহে পৰা নাই। যি কি নহওক উঠিয়ে মই এটা কামত লাগিলোঁ হেয়াৰ অইলটো বনাবলৈ। প্ৰথমে মই লৈ লৈছোঁ ঘৰৰে পিয়ৰ সৰিয়হৰ তেল, তাত দি দিছোঁ মেথি গুটি আৰু কালজিৰা। অলপ দেৰিকৈ দি দিলোঁ মই অকণমান বেছিকৈ নৰসিংহৰ পাত। এইখিনি অলপমান ভজা হোৱাৰ পিছত আকৌ দি দিছোঁ মই ৰক্তজবাৰ পাত আৰু ফুল। এই গোটেইবিলাক মই আগদিনাখনে ধুই মেলি ৰাখি দিছিলোঁ। তাৰপিছত মই ইয়াত একদম ইম্পৰ্টেণ্ট বস্তু এটা দিবলৈ পাহৰিলোঁ, সেইটো হৈছে পিঁয়াজ। তথাপি মায়ে বাৰু এনেদৰে পিঁয়াজ দি আগতে বনাইছিলে, মোৰখিনি তাৰ লগতে মিক্স কৰি দি দিছোঁ। আৰু হোৱাৰ পিছত এইখিনি এনেদৰে এটা ছাইড কৰি তেলখিনি ওলাবলৈ থৈ দিলোঁ মই। ৰাতিপুৱাই বনাইছিলে মায়ে পিঠা, আৰু যিহেতু পিঠাখিনি বহুত গৰম আছে সেয়েহে ঠাণ্ডা হ'বলৈ তলত পানী দি এনেদৰে চৰিয়াটোত ৰাখি দিছে। মই এতিয়া বনাবলৈ ল'লোঁ চাহ। পাপা যিহেতু গাখীৰ দিয়া চাহ নাখায়, গতিকে পাপাৰ কাৰণে ফাৰ্ষ্টত একাপ লাল চাহ কৰি ল'লোঁ, আৰু পাপাৰ কাপ দি উঠি আমাৰ কাৰণে গাখীৰ দিয়া চাহ বহাই দিলোঁ। পিঠাখিনি মায়ে পিচ পিচ কৰি কাটিবলৈ লৈছে। এই পিঠাখিনি হৈছে পিঠাগুড়িৰ লগত নাৰিকল আৰু গুড় দি পেলাই গুলি এইটো বাতিতে কুকাৰত অকণমান তলত পানী দি ওপৰত এই বাতিটো দি পেলাই কেইটামান চিটি মাৰি দিছে, আৰু ঠাণ্ডা হোৱাৰ পিছত এনেদৰে উলিয়াই পেলাই পিচ পিচ কৰি কাটি লৈছে। এই পিঠাটো খাবলৈ বহুতেই টেষ্টি হয়। মই যিহেতু তেনেদৰে পিঠা খাব নাপাওঁ, ঘৰত থকা কাৰণে মায়ে বনালে। এইফালে মোৰ গাখীৰ দিয়া চাহো ৰেডি, আৰু এতিয়া আমি প্ৰথমে ৰাতিপুৱাৰ চাহ কাপ খাই লওঁ। ইয়াৰ পিছত মই অকণমান দেৰিকৈ আজৰি হৈ মেলি গা পা ধুই আহিলোঁ, আৰু ঘৰত থাকিলে যিহেতু সিমান একো দৌৰা-দৌৰি নাথাকে, গতিকে গা ধুওঁতে অকণমান দেৰি হয়ে। গা পা ধুই আহি পেলাই ভাবিলোঁ মোৰ কি কাম আছে এতিয়া, আৰু মোৰ মনত পৰিলে যে মোৰ কাপোৰ চিলাই কৰিব লগা আছে। যিহেতু আগতে কৈছোঁৱে যে ঘৰত থকা দিনকেইটাত মোৰ যিমান চিলাই কৰিব লগা কাপোৰ থাকে গোটেইবিলাক মই চিলাই কৰিবলৈ লৈ যাওঁ, বা তাত থকাবিলাকো যিবিলাক মনত পৰি থাকে মই চিলাই কৰি কৰি ৰাখি থাকোঁ। সেয়েহে আমাৰ মেচিনটো অকণমান প্ৰব্লেম দি আছিলে। বৌহঁতৰ তাতে লৈ গ'লোঁ আজিও কাপোৰকেইটা, আৰু লৈ গৈ পেলাই মই তাতে বহুত সময় মেচিনতে বহিলোঁ। মই যিহেতু সেইফালে মেচিনত বহি আছিলোঁ, এইফালে মাৰ ভাত পানী কেতিয়াবাই হৈছে, কিন্তু মই অহা নাই কাৰণে মোকে ৰখি আছিলে। লাষ্টত মই দেৰি কৰাৰ কাৰণে গৈ পেলাই মোক মাতি আনিলে, বোলে ভাত খাবলৈ দেৰি হৈছে, ৰখি ৰখি বিৰক্তিয়ে লাগিছে, বোলে ভাতকেইটা খাই লওঁ। ময়ো আহিলোঁ, আৰু আহি পেলাই আমি ভাত খাবলৈ বহিলোঁ। আজি যিহেতু বৃহস্পতিবাৰ আছিলে, গতিকে নিৰামিষ খানাই আছিলে, তৰকাৰী আছিলে, লগতে বুট বটিছিলে, আৰু আছিলে দালি আৰু পাপৰ। আৰু গোটেইকেইটাই লেকচাৰ দি দি ভাতকেইটা খালোঁ, আৰু খাই লৈ উঠাৰ পিছত মই গ'লোঁ বিচনাত। দুপৰীয়াটো খোৱা অভ্যাস আছে, নুশুলে মোৰ একদমেই গা ভাল নালাগে, গতিকে চুনুগুটিও আছিলে। চুনুগুটি, পাপা, মই, মা একেলগে বিচনাত উঠিলোঁ অকণমান শুই দিবলৈ। আৰু শুই মেলি সন্ধিয়া উঠি পেলাই দেখিছোঁ মায়ে এয়া মন্দিৰৰ কামত বিজি। গতিকে আজিৰ ভিডিঅ'টো বাৰু ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। নমস্কাৰ।